অশোক শৰ্মাৰ কংগ্ৰেছৰ যোগদান আমাৰ কাৰণে এটা আনন্দৰ বাতৰি যে মই যিটো কাম কৰিব নোৱাৰিলো কংগ্ৰেছত হিন্দু মই কৰিব নোৱাৰিলো এতিয়া অশোক শৰ্মাই যদি কংগ্ৰেছত হিন্দু মই কৰি তোলে ইতিহাসে তেওঁৰ নাম সোণোৱালী আখৰেৰে লিখিব নোৱাৰিলো এতিয়া অশোক শৰ্মাই যদি কংগ্ৰেছত হিন্দু মই কৰি তোলে ইতিহাসে তেওঁৰ নাম সোণোৱালী আখৰেৰে লিখিব আজি বাংলাদেশত 8% হিন্দু আছে তেনেকে অসমৰো বহুত জিলা আছে য'ত হিন্দুৰ সংখ্যা একেবাৰে কম সেই জিলাসমূহত আজি আমাৰ মানুহখিনি অকণমান বাছি আছে এইটো কাৰণে যে এতিয়াও চৰকাৰখনৰ প্ৰতি ভয় বা এটা আইনৰ প্ৰতি তেওঁলোকৰ ভয় আছে অসমীয়া মানুহে যদি একেলগে নাথাকে বা যিখিনি মানুহে এটা নিজৰ সংস্কৃতিক বিশ্বাস কৰে তেওঁলোক একেলগে নাথাকে তেতিয়াহ'লে অসমৰো পৰিৱেশ আমি কিমান দিন ধৰি ৰাখিব পাৰিম ই আমাৰ বাবে চিন্তাৰ বিষয় সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে যাতে আমাৰ ল'ৰা ছোৱালীক আমি সত্ৰ সংস্কৃতিৰ প্ৰতি এটা নিষ্ঠাবান যুৱক হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু বিপদৰ সময়তো যাতে জাতিটোৱে একতাৰ মাজত থাকিব পাৰে মোৰ কাৰণে বৰ্তমান প্ৰয়োজনীয় উন্নয়নমূলক কাম মই আগতে কৈছোঁ যে লোকসভাৰ নিৰ্বাচন হৈ গ'ল 24 ঘণ্টা 365 দিন মানুহে ৰাজনীতিৰ কথা কৈ থাকিলে বেয়া পায় এতিয়া মোৰ কাৰণে সময় হ'ল নিযুত মইনা মহিলা আত্মসহায়ক গোটক ধন দিয়া কাম অৰুণোদয় বঢ়োৱাৰ কাম গতিকে অহা 1 বছৰ মোৰ কাৰণে পুৰা সময়বিলাক ফিক্স হৈ আছে এতিয়া ভূপেন বৰাৰ কাৰণে মোৰ শ্লট নাই কাৰণ ইমানবিলাক কাম আছে গতিকে যেতিয়া মোৰ বাকী কামবোৰ শেষ হ'ব তেতিয়া আপোনালোকে প্ৰশ্ন কৰিব কালি জনজাতিকৰণৰ বিষয়ে কালি লোকসভাত উত্থাপন হৈছিলে তেতিয়া ৰকিবুল হুছেইনে ক'লে আপুনি জনজাতিকৰণ হৈ গ'লে 50% সমান হৈ যাব তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব জনজাতিকৰণটো মোৰ কাৰণে ৰখি থকা নাই কংগ্ৰেছৰ কাৰণে ৰখি আছে কংগ্ৰেছে বিধানসভাত কি প্ৰস্তাৱ পাছ কৰিছিলে যে অসমৰ বৰ্তমানৰ জনজাতীয়সকলক NOC ল'বই লাগিব চৰকাৰে সেই প্ৰস্তাৱটো তেওঁলোকে কিয় বিধানসভাত পাছ কৰাইছিলে তেওঁলোকৰ দিনত বিধানসভাৰ প্ৰস্তাৱটো পঢ়ি ল'লে প্ৰশ্নটো হ'ল যে তেওঁলোকে সাপ হৈ খুটে বেজ হৈ জাৰে তেওঁলোকৰ দিনৰ প্ৰস্তাৱটো আপোনালোকে নিজে পঢ়ি ল'ব তাৰপিছত আৰু মোক কোনেও প্ৰশ্ন নকৰে তেওঁলোকে কি ক'ব লাগিছিল যে 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰক তেওঁলোকে লগত লিটিঙা এটা কিয় লগাই থলে যে বৰ্তমানৰ জনজাতীয় লোকৰ ক্ষতি নোহোৱাকৈ সেই শব্দটো কিয় লিখাই ৰাখিলে কংগ্ৰেছে গতিকে কংগ্ৰেছে সেই উত্তৰটো দিয়ক যে সেই লগত টিলিঙাটো তেওঁলোকে কিয় লগাই দিলে সেইটো সুধি লওক তেওঁলোকক তাৰপিছত মই অলপ পিছত মোৰ টুইটাৰত মই দি দিম 2011ত সেই জায়গাটো কেনেকুৱা আছিল 2016ত কেনেকুৱা হ'ল 18ত কেনেকুৱা হ'ল ছেটেলাইট পিকচাৰ অলপ দেৰি পিছতে মই টুইটাৰত দি দিম আপোনালোকে চাই ল'ব US টিমৰ যোৱাকালি আমি ছেটেলাইট পিকচাৰ লৈছোঁ 11 চনৰ পিকচাৰো আমি উদ্ধাৰ কৰিছোঁ 16ৰো ছেটেলাইট পিকচাৰ লৈছোঁ তেতিয়া পিকচাৰখিনি চোৱাৰ পিছত আপোনালোকে নিজে গম পাব মই 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত টুইটাৰত দি দিম যে কেনেকুৱা ধ্বংসযজ্ঞতা তাত চলিছে আৰু যদি মোক কোনোবাই বিশ্বাস নকৰে USTM কৰ্তৃপক্ষই গুৱাহাটীৰ নাগৰিকক গোটেই USTMখন ভ্ৰমণ কৰাৰ সুবিধা এটা দিয়ক এটা আপোনালোকে নিজে গৈ চাই আহিব পাৰিব আৰু গুৱাহাটীত বৰষুণ হ'লে মেঘালয়ত বৰষুণ হ'লে মই আপোনালোকক আহ্বান জনাম যে TV কেইটা লৈ USTMৰ সন্মুখত থিয় হৈ থাকে অশোক শৰ্মাই যোগদান কৰক তেওঁক মই অভিনন্দন জনাইছোঁ যে মই থকা দলটোতে তেওঁ যোগদান কৰিছে তেওঁক মই বহুত অলেখ শুভেচ্ছা জনাইছোঁ খালি মই আহ্বান জনাম তেখেতক যে তেখেত যাতে কংগ্ৰেছত থাকিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা কৈ থাকে হিন্দুৰ কথা কৈ থাকে কংগ্ৰেছত হিন্দু মানুহ থকাৰ প্ৰয়োজনীয়তাও আছে কিছু সংখ্যক গতিকে অশোক শৰ্মাৰ কংগ্ৰেছৰ যোগদান আমাৰ কাৰণে এটা আনন্দৰ বাতৰি
যে মই যিটো কাম কৰিব নোৱাৰিলোঁ, কংগ্ৰেছক হিন্দু মই কৰিব নোৱাৰিলোঁ, এতিয়া অচ্যুত শৰ্মাই যদি কংগ্ৰেছক হিন্দু মই কৰি তোলে, ইতিহাসে তেওঁৰ নাম সোণোৱালী আখৰেৰে লিখিব। ছাৰ আপুনি